শক্তিশালী প্ৰভাৱশালী লোক গোটেই কথাটোৰ লগত জড়িত হৈ আছে তেওঁলোকে কেনেবাকৈ দোষীক ৰক্ষণাবেক্ষণ দিব বা তদন্তটোক সঠিক দিশত যাবলৈ নিদিব নেকি কিন্তু মই ভাবো এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী নেতাই কেতিয়াও তেনে হ'ব নিদিব বুলিয়ে মই ভাবো কিন্তু তথাপিও যদি গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজে যদি ভাবে যে যিটো তদন্ত সেই তদন্তটো ভবামতে আগবঢ়া নাই বা কোনোবাই কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে তেতিয়াহলে ৰাইজলৈ মই অনুৰোধ জনাও যে আবেগিক নহয় যুক্তিসংগতভাৱে গণতান্ত্ৰিকভাৱে অহিংস নন ভায়োলেন্ট উপায়েৰে তেওঁলোকে চৰকাৰৰ ওচৰত চাপ বা প্ৰেছাৰ বৃদ্ধি কৰা উচিত যাতে কোনো দোষী তেওঁ যি হাৰতেই দোষী নহওক কিয় তেওঁ যাতে হাৰি নাযায় তৃতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ফেচবুকৰ পেজ নে প্ৰফাইল ব্যৱহাৰকাৰী কৰি যিখিনি কথা কৈছে সেইখিনি আসলে এই সময়ত টিপ্পনী দিব লাগে বুলি মই নাভাবো কাৰণ তেওঁ এনে এটা চাপৰ মাজত আছে এনে এটা পৰ্বত সমান দুখৰ মাজত আছে তেনে সময়ত আসলে তেখেতৰ ভাষ্যৰ ওপৰত কথা ক'ব নালাগে তথাপিও বহু মানুহে ইতিমধ্যে কৈছে বহু দুখৰতাৰ সৃষ্টি হৈছে কাৰণে কওঁ যিগৰাকী সিদ্ধাৰ্থ শৰ্মা বুলি তেওঁ মেনেজাৰ আছিল তেওঁ অসমীয়া অসমীয়া ইলো বিতৰ্ক হৈছে সেই বিতৰ্ক মই অপ্ৰয়োজনীয় বুলি ভাবো তেওঁ মেনেজাৰ হিচাপে আৰু গৰিমা শইকীয়া গাৰ্গে যেটো কথা কৈছে যে জুবিন গাৰ্গৰ আগৰ অসুখ হোৱা সময়ত তেওঁ খুব ভালকে পৰিচৰ্যা কৰিছে তেতিয়াহলে এটা ডাঙৰ প্ৰশ্ন আহে যে যিগৰাকী মানুহে জুবিন গাৰ্গৰ বেমাৰৰ কথা অসুখৰ কথা জানে আগৰ অসুখৰ সময়ত পৰিচৰ্যা কৰিছে সেই গৰাকী মানুহে সেই মানুহজনক সাগৰৰ বুকুৰ মাজলৈ লৈ যোৱাৰ কাৰণ কি আগদিনা কিমান খুইছিল আগদিনা কিমান মানে নিখালৈ তেওঁ এটা টিয়াৰ্স ইন হেভেন পৰিবেশন কৰা আমি দেখিছো এইখিনি কথা যেতিয়া সাধাৰণ মানুহৰ সাধাৰণ এজন তেওঁক ভালপোৱা মানুহৰ মনলৈ প্ৰশ্ন আহিছে গৰিকে যিগৰাকী মানুহ গৰিমা শইকীয়া গাৰ্গে কৈছে তেওঁৰ লগত সাৰ দৰে লাগি আছে যোৱা কেইবাটাও বছৰ সহায় কৰিছে সেই গৰাকী মানুহে এইখিনি কথা জানিব লাগিছিল নে নাই এই বিষয়ত আসলতে আমাৰ সামাজিক মাধ্যমত যিবোৰ প্ৰশ্ন উঠিছে মই যুক্তিসংগত প্ৰশ্ন বুলি ভাবো গৰিকে সিদ্ধাৰ্থ শৰ্মাক নিশ্চিতভাৱে তদন্তৰ আওতালৈ আনি আমি প্ৰকৃত সত্যটো জানিবলৈ চেষ্টা কৰা উচিত ইয়াৰ লগতে আন এটা কথা আহিব সেই কথাটো হ'ল মই শেষত ক'ব বিচাৰো যে এনেকুৱা হয়তো আৰু দুখৰ যাতে বাতৰি অসমীয়া মানুহে আৰু পাব লগা নহয় আমাৰ জীৱনত আমি ভূপেন হাজৰিকাৰ ক্ষেত্ৰত দেখিলো আমি জুবিন গাৰ্গৰ ক্ষেত্ৰত এতিয়ালৈকে দেখিলো মই শেষত এটা কথাই ক'ব বিচাৰো আত্মসমালোচনাও লাগিব অসমীয়া জাতিক আশাৰ বতৰাও আমি বিচাৰিব পাৰিব লাগিব জাতিটোৰ ইমান সংকট ইমান প্ৰত্যাহ্বান আৰু মই আজি জুবিন গাৰ্গৰ মৃত্যুৱে কৰুণ মৃত্যু জাতিটোক কন্দুৱাই গৈছে নিথৰুৱা কৰিছে কিন্তু জাতিটোক একত্ৰিত কৰিছে আজি কংগ্ৰেছেই হওক বিজেপিয়ে হওক ছাত্ৰ সন্থাই হওক কৃষক মুক্তিয়ে হওক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেই হওক বা কাৰো